কৃষ্ণ শংকৰ গুৰু হৰিৰাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ বিজনী সত্ৰত 100 বছৰীয়া পৰিক্ৰমা। আজিৰ পৰা 100 বছৰ আগেই সেই সময়ৰ ধৰ্মপ্ৰাণ সচেতন ব্যক্তিসকল সমবেত হৈ বিজনীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা আৰম্ভ কৰিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল সেই সময়ত সমাজখনক সচেতন কৰা, সমাজখনৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰা, সমাজখনৰ সকলো জাতি ধৰ্মৰ মানুহক একত্ৰিত কৰা, সমাজত শান্তি শৃংখলা বজাই ৰখা ইত্যাদিবিলাক তেওঁলোকৰ আশা আছিল, ইচ্ছা আছিল। আৰু এই গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ দ্বাৰাই তেওঁলোকে নতুন প্ৰজন্মক শংকৰী সংস্কৃতিৰ বিষয়ে সচেতন কৰিছিল। শংকৰদেৱৰ আধ্যাত্মিক দৰ্শন এই অঞ্চলত প্ৰকাশ কৰিছিল আৰু শংকৰদেৱৰ আধ্যাত্মিক দৰ্শন প্ৰচাৰ কৰাৰ ফলত সামগ্ৰিকভাৱে নামনি অসমৰ উত্তৰ-বংগৰ সীমালৈকে শংকৰদেৱৰ সংস্কৃতি, শংকৰদেৱৰ দৰ্শন প্ৰচাৰ প্ৰসাৰ হৈছিল। সমাজখনত সকলো জাতি ধৰ্মৰ মানুহক একত্ৰিত কৰি উচ্চ নীচৰ ভেদভাৱ দূৰ কৰি সুন্দৰ এখন সমাজ গঢ়াটোৱে আছিল এই উৎসৱ উদযাপন কৰাৰ অভিপ্ৰায়। আৰু আজিও এই অঞ্চলৰ নতুন প্ৰজন্মই বিজনী সত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰে। নতুন প্ৰজন্মৰ কাৰণে যুৱ সমাৰোহ পাতি নতুন প্ৰজন্মক গুৰুজনাৰ নজনা কথা জনায়, গুৰুজনাৰ আধ্যাত্মিক দৰ্শন জনায়, গুৰুজনাৰ সংস্কৃতিৰ প্ৰতি অৱগত কৰে আৰু নতুন প্ৰজন্মক গুৰুজনাৰ বিভিন্ন দিশৰ প্ৰতি আকৰ্ষিত কৰি নতুন প্ৰজন্মক সচেতন কৰে। এখন সুন্দৰ সমাজ, এখন শান্তিপূৰ্ণ সমাজ আৰু মানুহৰ মংগল প্ৰাৰ্থনাৰে হৰিগুণ নাম কীৰ্তন কৰি গুৰুজনাৰ আৱিৰ্ভাৱ উলহ মালহেৰে পালন কৰা হয় আৰু ভৱিষ্যতেও এই উৎসৱ পালন কৰা হ'ব। আৰু এই উৎসৱত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে বিজনী সত্ৰ পৰিচালনা সমিতিক উৎসাহিত কৰে। স্বতঃস্ফূৰ্তভাৱে সকলো জাতি ধৰ্মৰ মানুহে এই উৎসৱত অংশগ্ৰহণ কৰে। আৰু এই উৎসৱৰ মূল উদ্দেশ্য যিটো যে সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজখনৰ পৰা আঁতৰ হোৱা, সেইটোৰ প্ৰতি উৎসৱ পৰিচালনা সমিতি সচেতন হয়।